অসমত 2025 ডিচেম্বৰ মাহৰ পৰা 2026 জানুৱাৰী মাহলৈকে বৰ্তমানলৈকে 336টা এক্সিডেণ্টেল কেছ ৰেজিষ্টাৰ হৈছে। ভাবকচোন, ভাবিলে পাগলা নিচিনা লাগে। কিছুমান ল'ৰা ছোৱালী আছে যিবিলাকক বহুত কম বয়সত তেওঁলোকক বাইকখনে হওক বা কাৰখনে হওক এৰি দিয়ে মাক দেউতাকে, কিন্তু তেওঁলোক বিল' 18 ইয়াৰ্ছ, যাৰ কোনো লাইচেঞ্চ নাই, যাৰ কোনো এক্সপিৰিয়েঞ্চ নাই, চলাব জানে বুলি তেওঁলোকক এৰি দিয়ে, তেওঁলোকে চলাই ফুৰে। কিন্তু সেই ল'ৰাবিলাকে বা সেই ল'ৰা ছোৱালীবিলাকে ঘৰৰ পৰা যেতিয়া বাহিৰলৈ গুচি যায়, তেওঁলোকেতো কেনেকৈ চলায়, কি কৰে মাক দেউতাকেতো নেদেখে। তো সেইবিলাক চালে বেয়া লাগে। তেওঁতো কাৰোবাৰ ভাতৃ হয়, তেওঁতো কাৰোবাৰ ভায়েক হয়, কাৰোবাৰ ককাইক হয়, কাৰোবাৰ পুতেক হয়। গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ যে নিজৰ ল'ৰাটোক বা নিজৰ ছোৱালীজনীক যেতিয়া আপুনি বাইকখন তেওঁৰ হাতত গতাব, অলপ ভাবি চাব যে তেওঁৰ বয়সটো কিমান হৈছে আৰু তেওঁ কিমান বুজি পোৱা হৈছে, জীৱনটোৰ বিষয়ে কিমান বুজি পোৱা হৈছে। সেইবিলাক সকলোবিলাক ভাবি চাব যে বাইকখন আছে বুলিয়ে বা গাড়ীখন আছে বুলিয়ে পটককৈ দি নিদিব। অলপ চাই চিতি লাহে ধীৰে তেওঁলোকক দিব। তেওঁলোকৰ যেতিয়া এটা উপযুক্ত বয়স আহিব তেতিয়া দিব। কাৰোবাৰ যদি একমাত্ৰ সন্তানটোৱে এক্সিডেণ্ট হৈ মৰি গৈছে, কাৰোবাৰ যদি একমাত্ৰ ভাইটোৱে এক্সিডেণ্ট হৈ মৰি গৈছে, তো এইবিলাক বহুত দুখ লাগে। গতিকে এইবিলাক নহওক, সকলোৱে ভালকৈ থাকক, সেইটোৱে বিচাৰোঁ। জয় অসম।